হেল্ল' এভৰিৱান, মই পল্লৱী বৰাই আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল পল্লৱীজ ব্লগলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক এতিয়া দেখাইছোঁ মোৰ মানালী আৰু অমৃতসৰ ট্ৰিপ। মই যোৰহাট DCBৰ পৰা মই গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছিলোঁ। তেতিয়া মই 2017ত গৈছিলোঁ এনেকৈ ফুৰিবলৈ ফ্ৰেণ্ডছখিনিৰ লগত। আৰু 2017ৰ ডিচেম্বৰত গৈছিলোঁ, মই মানালী গৈছিলোঁ। এইখিনি দেখিছেনে, আমি ট্ৰেইনৰ পৰা নামি পেলাই তাৰপিছত আমাক এনেকৈ ট্ৰেভেলাৰে নিছিলে। প্ৰথমতে চণ্ডীগড়ত ৰখালে, তাৰপাছৰ পৰা আমাক তেনেকৈ নিছিলে। বহুত বেছি এনজয় কৰিছিলোঁ, বহুত বেছি ভাল লাগিছিলে আৰু ইমান বেছি মেমৰিজ আছে নহয়। মই ভাবিলোঁ মই এনেকৈ আপোনালোকৰ লগত এনেকৈয়ে শ্বেয়াৰ কৰোঁ বুলি। মই তেতিয়া অলপ ভিডিঅ' কৰি থৈছিলোঁ আৰু মোৰ ভিডিঅ'খিনিয়ে আজি কামত দিলে, কাৰণ মই এনেকৈ আপোনালোকক দেখাব পাৰিছোঁ। দেখিছেনে, চাওকচোন, পাহাৰৰ কিনাৰে কিনাৰে আমি গৈ আছোঁ। ইমান ভাল লাগিছিলে নহয়, গৈ ইমান বেছি ভাল লাগিছিলে আৰু বহুত বেছি উৎপাত কৰিছিলোঁ আমি। মই আপোনালোকক ভিডিঅ'টো শেষলৈকে আপোনালোকে চাই থাকিব। মই অমৃতসৰ দেখাম আৰু মানালীত আমি ক'ত ক'ত ফুৰিছিলোঁ সেইখিনিও মই দেখাম। বহুত বেছি ইণ্টাৰেষ্টিং হ'ব ভিডিঅ'টো, আপোনালোকে চাই থাকক শেষলৈকে আৰু মোক কমেণ্ট কৰি জনাব আপোনালোকৰ কেনেকুৱা লাগিলে। সঁচাকৈ এতিয়া বহুত বেছি মিছ কৰোঁ সেইবিলাক দিন। আকৌ যদি আহিলেহেঁতেন, আকৌ এনেকৈ যদি ফুৰিব পালোঁহেঁতেন, বহুত বেছি ভাল লাগে। মই ফুৰি বহুত ভাল পাওঁ, এনেকৈ য'ত ত'ত এনেকৈ দূৰ দূৰ জেগালৈ গৈ পেলাই ভাল লাগে। এইখিনি চাওকচোন, ইমান ধুনীয়া হয় নহয় চিনেৰীটো। মই সেইকাৰণে ভিডিঅ' কৰি ৰাখিছিলোঁ। মোৰ এনেকৈ যোৱা সপোন আছিলে আৰু সেই সপোনটো মোৰ পূৰ হ'ল DCBত থাকি। এয়া চাওক, মই বহুত বেছি মিছ কৰিছোঁ মোৰ ফ্ৰেণ্ডছখিনিক, বহুত মিছ কৰিছোঁ। আমি বহুত এনজয় কৰিছিলোঁ সেইকেইটা দিনত। এতিয়া এনেকৈ কাৰো লগত ইমান কণ্টেক্ট নায়েই। কেইজনীমানৰ লগতহে আছিলে। আমি 30জনীমান ছোৱালী গৈছিলোঁ তেতিয়া সেই ট্ৰিপটোত। বহুত ভাল লাগিছিলে সঁচাকৈ। ভিডিঅ'টো শেষলৈকে চাই থাকক। এতিয়া আমি এয়া মানালী পালোঁগৈ। ইমান বৰফ পৰি থকা নাছিলে আমি যেতিয়া পাইছিলোঁগৈ। এজনী মোৰ ফ্ৰেণ্ড হয়, মোৰ বেষ্ট ফ্ৰেণ্ড হয়, অংকিতা। তাই এইবোৰ কিবাকিবি কৈ আছিলে। তাৰপিছত আমি এয়া যেতিয়া পাইছিলোঁগৈ তেতিয়া ইমান বৰফ নাছিলে। আচলতে যেতিয়া বৰফ পৰি থাকে তেতিয়া অলপ দিগদাৰ হয় এনেকৈ যাবলৈ। এয়া মই কেইকপিমান ফটো এনেকৈ এড কৰি দিছোঁ। ইমান তাত কৰা ভিডিঅ'খিনি ইমান মোৰ নাছিলে, সেইকাৰণে ভাবিলোঁ ফটোকে এড কৰি দিওঁ। এয়া অলপ ফটো মাৰিছিলোঁ, সেইখিনি এড কৰি দিছোঁ আপোনালোকৰ লগত। এইটো ট্ৰেডিশ্যনেল ড্ৰেছ হয় মানালীৰ। এনেকৈ তাত পিন্ধিবলৈ পায়, পিন্ধাই দিয়ে, তাহাঁতি পইচা লয়। এয়া মোৰ ফ্ৰেণ্ডছ হয় এইকেইজনী। এয়া দেখিছেনে, ইমান ধুনীয়া লাগিছিলে গৈ, সঁচাকৈ কৈছোঁ। কিন্তু বেছি বৰফ নাছিলে, হ'লেও আমি বহুত খেলিছিলোঁ তাত। বৰফখিনিৰ লগত বহুত খেলিছিলোঁ আৰু একদম ওপৰলৈকে গৈছিলোঁ আমি। পাহাৰটো দেখিছে যে, একদম সেই পাহাৰৰ ওপৰলৈকে গৈছিলোঁ আমি। এইখিনি তলৰ পৰা লোৱা ফটো হয়। এইটো আমি ড্ৰেছ পিন্ধিছিলোঁ তাত। এয়াই, চাই থাকক ভিডিঅ'টো। এইখিনি আমি কুলুত এনেকৈ ৰাফটিং কৰিছিলোঁ। পানীখিনি এনেকুৱাই বেছি ঠাণ্ডা আছিলে নহয়, তেতিয়া বহুত ঠাণ্ডা লাগিছিলে আমাৰ। এইটো আমাৰ গ্ৰুপ, আৰু আছিলে বহুতকেইটা গ্ৰুপ। এইকেইজনী আমি কেইজনীমান ছোৱালী হয়, মোৰ ফ্ৰেণ্ড হয় এইখিনি। আমি কেইজনী একেলগে উঠিছিলোঁ তাৰপিছত এয়া আমি ৰাফটিং কৰিছিলোঁ। আৰু এজন দাদা আছে, তেওঁ সেইবিলাক হেৰি কৰিছিলে, তেওঁ ভিডিঅ' কৰি গৈছিলে আমাক কিবাকিবি গাবলৈ কৈছিলে। আমি উপায় নাপায় বিহুকে গাইছিলোঁ, পূৰা বিহু নাচিছিলোঁ তাৰ ওপৰত। আমি গমেই নাপাওঁ পিছত গৈ পেলাই যে আমাৰ কি হ'বগৈ, সেইটো আমি গমেই নাপাওঁ। এনেকুৱা পানী ঢৌ আহে নহয়, বহুত ভাল লাগে গৈ। কিন্তু প্ৰথমতে ভয় লাগিছিলে বহুত বেছি, তাৰপাছত কিন্তু ইমান ভয় নলগা হ'ল, ভাল লাগিলে গৈ পেলাই। বহুত বেছি এনজয় কৰিছিলোঁ সঁচাকৈ। আমি পূৰা বিহু গাই গৈ আছিলোঁ। এয়া দেখিছেনে ঢৌখিনি। এতিয়া চাব, আমাক পূৰা এনেকৈ ধৰি লৈছিলোঁ আমি ইজনীয়ে সিজনীক, আৰু বহুত ভাল লাগিছিলে এনেকৈ।
পূৰা ঢৌখিনিয়ে পূৰা নাও হেৰিখন এনেকুৱা আপোনাৰ বহাই দিয়ে, পূৰা ভিতৰলৈ পানী সোমাই গৈছিলে, গাত গোটেই পানী সোমাইছিলে। সঁচাকৈ দেই, সেইখিনি বহুত ভয় লাগিছিলে, কিন্তু তাৰপাছত ইমান ভয় নলগা হ'ল আৰু পূৰা আমি এনজয় কৰিছিলোঁ তাৰপাছত।
এইখিনি হৈছে গোল্ডেন টেম্পলৰ অলপ ভিডিঅ' হয়। এইখিনি দেখিছেনে ইমান বেছি চফা হৈ আছে নহয়, ভিতৰৰ পৰিৱেশটো বহুত বেছি ভাল লাগে গৈ। আৰু এইখিনি হৈছে তাত মাছখিনি এনেকৈ ওলাই থাকে, ইমান মৰম লাগিছে মাছখিনি দেখি। মই অলপ ভিডিঅ' কৰি থৈছিলোঁ তেতিয়াই। এতিয়া মই কেইখনমান ফটো এড কৰি দিছোঁ গোল্ডেন টেম্পলৰ, সেইখিনি আপোনালোকে চাই লওক। তাৰপাছত এয়া আমাৰ ৰাতিলৈ অলপ পাৰ্টি হৈছিলে হোটেলৰ ভিতৰতে। আমাক এনেকৈ পাৰ্টি কৰিছিলোঁ আমি ৰাতি চবে। এইখিনি আমি চবে উৎপাত কৰিছিলোঁ গান লগাই পেলাইনি, বহুত বেছি ভাল লাগিছিলে। আৰু এতিয়া বহুত বেছি মিছ কৰিছোঁ সঁচাকৈ সকলোকে। মই এইটো ভিডিঅ'টো এনেকৈ ইউটিউবৰ মানে মোৰ চেনেলটোত এনেকৈ মেমৰিজ হিচাপে ৰাখি থ'ম বুলি ভাবিলোঁ, সেইকাৰণে আপোনালোকৰ লগতো অলপ শ্বেয়াৰ কৰিলোঁ। আৰু সকলোকে মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বেছি ধন্যবাদ। ঠিক আছে তেন্তে এইখিনি অলপ চাই লওঁ, তাৰপাছত